নমস্কাৰ, মই PBS লৈ আহিছোঁ ফ্ৰী ল এডভাইচ বাই PBS। আজি মই লৈ আহিছোঁ এটা বিশেষ বিষয়, কোনে জুকিয়াব আৰক্ষীৰ ভুল ত্ৰুটি। আপোনালোকে দেখিছেনে বাৰু, আৰক্ষীও যে কেতিয়াবা সমালোচনাৰ সন্মুখীন হয়, তেতিয়া বাৰু আৰক্ষীক কোনে নিয়ন্ত্ৰণ কৰে? এই প্ৰশ্নটো লৈ যথেষ্টখিনি কমেণ্টো আহে বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত এনেকুৱা কথাবিলাক জানি কেতিয়াবা ভালো লাগে। গতিকে আহকচোন আজি আমি জানি থওঁ এইখিনিতে, আমাৰ আৰক্ষীনো কোনে নিয়ন্ত্ৰণ কৰে বা আৰক্ষীয়ে যদি কিবা এটা ভুল কৰে, সেই ভুলবিলাকো কিবা শুধৰণি ব্যৱস্থা কৰা হয় নেকি, বা সেই ভুলবিলাকৰ ক্ষেত্ৰতো ভাৰতীয় সংবিধানে কিবা নীতি নিৰ্দেশনা দিছে নেকি? আহকচোন জানো আজি এইখিনিতে। বন্ধুসকল, মই বিশেষকৈ অসমৰ হয়, গতিকে মই অসম চৰকাৰৰ প্ৰেক্ষাপটতে এই গোটেই বিষয়টো লৈ আহিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ যদি ভাল লাগিছে মোৰ এই চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। অসম চৰকাৰৰ গৃহ পৰিক্ৰমা বিভাগ, ডিপাৰ্টমেণ্ট অফ হোম এফেয়াৰ্ছ, গভৰ্ণমেণ্ট অফ আছামে নিয়ন্ত্ৰণত থাকে আমাৰ আৰক্ষী বিভাগটো। আমাৰ অসমৰ যোনটো আৰক্ষী বিভাগ, সেইটো অসম চৰকাৰৰ গৃহ পৰিক্ৰমা বিভাগৰ দায়িত্বত থাকে। আৰক্ষীৰ সঞ্চালক প্ৰধান DGP, ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ, ভাৰতীয় কেন্দ্ৰীয় শাসিত অঞ্চল আৰু তেওঁ ৰাজ্যৰ সৰ্বোচ্চ পদবী। তেওঁৱে আৰক্ষী বাহিনীৰ মুৰব্বী আৰু তেওঁক আমি ৰাজ্যিক আৰক্ষীৰ অধীক্ষক বুলিও কওঁ। আমাৰ যিসকল পৌৰ আৰক্ষী, চহৰ আৰক্ষী বা স্থানীয় আৰক্ষী হৈছে স্থানীয় চৰকাৰৰ নিয়ন্ত্ৰণ থকা আইন প্ৰয়োগকাৰী সংস্থা। তেওঁলোকক কি হৈছে, আমাৰ যোনসকল মিউনিচিপাল পুলিচ বা আমাৰ চিটি পুলিচেই হওক বা আমাৰ যোনখন লোকেল পুলিচ, তেওঁলোক হৈছে স্থানীয় চৰকাৰৰ নিয়ন্ত্ৰণত থকা আইন প্ৰয়োগকাৰী বিষয়া। তেওঁলোকৰ আমাৰ ৰাজ্যৰ পৰা তেওঁলোকক আইনৰ ক্ষেত্ৰত ৰাজ্যৰ পৰা তেওঁলোকক নিয়ন্ত্ৰণ কৰা হয়। ভাৰতৰ প্ৰতি ৰাজ্যতে আছে ষ্টেট পুলিচ একাউণ্টেবিলিটি কমিটি। ভাৰতৰ প্ৰতিখন ৰাজ্যতে আছে ষ্টেট পুলিচ একাউণ্টেবিলিটি কমিশ্যন, যোনখনক আমি ৰাজ্যিক আৰক্ষী জবাবদিহিতাৰ আয়োগ বুলি কওঁ। আপোনালোকে গম পাইছেনে সেই বিষয়টো, যে প্ৰতিখন ৰাজ্যতে থাকে, আৰক্ষীয়েও যে জবাব দিব লাগিব, আৰক্ষীয়েও যে কাৰোবাক উত্তৰ দিবলগীয়া হয়, তেনেকুৱা এখন প্ৰতিখন ৰাজ্যতে আৰক্ষী জবাবদিহিতাৰ এখন আয়োগ ভাৰতৰ প্ৰতিখন ৰাজ্যতে সংবিধানৰ নীতি নিৰ্দেশনা অনুসৰি স্থাপন কৰি থোৱা ইতিমধ্যে হৈছে। আমাৰ যিখন ৰাজ্যিক আৰক্ষী জবাবদিহিতা আয়োগ আছে, এই আয়োগৰ প্ৰধান কাম কি জানেনে বাৰু? যদি আয়োগে পায় অভিযোগ, তেন্তে গুৰুতৰ বা অসৎ আচৰণৰ যদি অভিযোগ পায়, তেনেকুৱা অভিযোগৰ তদন্তৰ বাবে স্বমতো আগবাঢ়ি যায় আৰু প্ৰয়োজন সাপেক্ষে চিভিল প্ৰচিডিঅ'ৰ দেৱানী প্ৰক্ৰিয়া সংহিতা অনুসৰণ কৰে। অৱশ্যে ন্যায়ৰ ভিত্তিত নিজক ৰক্ষা কৰাৰ কাৰণে সেই যোনজন আৰক্ষীৰ ওপৰত তেনেকুৱা ধৰণৰ তদন্ত আহে বা যোনকেইজন আৰক্ষীৰ ওপৰত তেনেকুৱা ধৰণৰ তেওঁলোকে অভিযোগ পায়, তেনেকুৱা আৰক্ষী বিষয়াকো তেওঁলোকে উপযুক্তভাৱে তেওঁলোকে সুযোগ দিয়ে। কাৰণ আইনখন নিৰপেক্ষ হ'ব লাগিব। নিৰপেক্ষতাৰ কাৰণে তেওঁলোকক যাতে অসৎ আচৰণৰ অভিযোগ যদি আহে, অভিযোগ যেতিয়া তদন্ত হয়, তেতিয়া তেওঁলোককো নিজৰ কথা ক'বলগীয়া থাকে, সেই কথাখিনি কৈ নিজক ৰক্ষা কৰাৰ এটা সুবিধা প্ৰদান কৰিছে। এই আয়োগখনে DGP বা ৰাজ্য চৰকাৰে পঠিওৱা গোচৰবিলাকৰ প্ৰকৃতিৰ বাবে স্বতন্ত্ৰ তদন্তৰ বিষয়বোৰত নিজৰ মতামত দিয়ে। ত্ৰিমাসিক প্ৰতিবেদনৰ ভিত্তিত DSP, ASP আৰু তাৰ ওপৰৰ গেজেটেড বিষয়াৰ বিৰুদ্ধে যদি অসৎ আচৰণৰ অভিযোগ উত্থাপিত হয়, তেতিয়াহ'লে বিভাগীয় ব্যৱস্থা, অনুসন্ধান, উপযুক্ত পৰামৰ্শ আৰু তেওঁৰ ওপৰত তেওঁলোকে বিভাগীয় তদন্ত কৰিব পাৰে। আৰু যদি বিভাগীয় তদন্তত অত্যাধিক পলম হয়, তেতিয়াহ'লে আয়োগে যিকোনো এজন বিষয়া বা এজন নতুন বিষয়াৰ দ্বাৰা গোটেই বিষয়টো অনুসন্ধান কৰাব পাৰে। ৰাজ্যিক আৰক্ষীৰ যোনখন জবাবদিহিতাৰ আয়োগ থাকে, আয়োগে যদি তদন্ত কৰোঁতে তদন্তটো সত্য বুলি প্ৰমাণিত হয় বা তেওঁলোকে যদি পাই যায় যে বিষয়া এজনৰ গাত প্ৰকৃততে ভুল আছে বা বিষয়া কেইজনৰ গাত ভুল আছে, তেতিয়াহ'লে যদি তেওঁলোকে প্ৰমাণ সহকাৰে সকলোখিনি তথ্য পাই যায়, তেতিয়াহ'লে তেওঁলোকে আৰক্ষী সেই কৰ্মীজনক শাস্তি দিব পাৰে আৰু বিভাগীয় কাৰ্যবৃদ্ধি কৰিবলৈও তেওঁলোকক পৰামৰ্শ দিব পাৰে। লগতে যোনজন ভুক্তভোগী ক্ষতিপূৰণ আদি কাৰ্যত তেওঁলোকে ৰাজ্য চৰকাৰক পৰামৰ্শ প্ৰদান কৰিব পাৰে।
আমাৰ যোনবিলাক ৰাজ্যিক আৰক্ষী জবাবদিহিতা আয়োগ আছে তেওঁলোকে আৰক্ষীৰ সংবেদনশীলতা আৰু মানুহৰ মাজত সজাগতাৰ বাবে আলোচনা চক্ৰ কৰ্মশালাৰ আদিৰ জৰিয়তে সজাগতা অভিযানৰ ব্যৱস্থা কৰিব লাগে। আয়োগে ইমেইল ডাক বা ব্যক্তিগতভাৱে অভিযোগ লয় আৰু প্ৰতি বছৰৰ শেষত আৰক্ষীৰ জবাবদিহিতা ভিত্তিৰ বাবে পৰামৰ্শৰ সৈতে বাৰ্ষিক প্ৰতিবেদন প্ৰস্তুত কৰিব লাগে আৰু ৰাজ্য চৰকাৰে যেতিয়া এই বিষয়বিলাকৰ ভিতৰত জানিব বিচাৰে তেতিয়া তেওঁলোকে বিধানসভাৰ সন্মুখত সেই গোটেই বিষয়বিলাক আনি প্ৰস্তুত কৰি বিধানসভাৰ সন্মুখত দাঙি ধৰিব লাগে। গতিকে বন্ধুসকল দেখিছেনে আমাৰ যে আৰক্ষী বিষয়াসকল তেওঁলোক যিমানেই উচ্চ পৰ্যায়ৰ নহওক ভাৰতীয় সংবিধানে তেওঁলোকেও যদি ভুল ত্ৰুটি কৰে বা তেওঁলোকো যদি সমালোচনাৰ সন্মুখীন হয় বা তেওঁলোকৰ ওপৰতো যদি কিবা ধৰণৰ গোচৰ উত্থাপিত হয় সেই বিষয়টোৰ ওপৰত সম্পূৰ্ণ নিৰপেক্ষভাৱে তদন্ত হোৱাৰ ব্যৱস্থা কৰি থৈ গৈছে। গতিকে বন্ধুসকল আপোনালোকে সদায় নিজৰ সজাগতাৰ কাৰণে বা নিজৰ দেশখনৰ লগতে নিজৰ সমাজখনৰ উন্নতিৰ কাৰণে কাম কৰি যাব বুলি মই সদায় আশা ৰাখিলোঁ আৰু এনেদৰেই চাই যাব ফ্ৰী ল এডভাইচ বাই PBS। আৰু আপোনালোকৰো যদি কিবা ধৰণৰ ব্যক্তিগত জীৱনতেই হওক বা সামাজিক জীৱনতেই হওক আইনৰ ক্ষেত্ৰত কিবা সমস্যাৰ সৃষ্টি হৈছে তেতিয়াহ'লে আপোনালোকে এবাৰ চকু ফুৰাবলৈ নাপাহৰিব মোৰ এই বিশেষ চেনেলটো ফ্ৰী ল এডভাইচ বাই PBS। পুনৰ লগ পাম এটা নতুন বিষয় লৈ। ধন্যবাদ।